নমস্কাৰ মৰনেগীসকল, আপোনালোকৰ মাজলৈ মই আকৌ এটা নতুন ভিডিঅ' লৈ আগবাঢ়ি আহিছোঁ। আজি আপোনালোকৰ সন্মুখলৈ মই আত্মাৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। আত্মা আছেনে নাই, আত্মাৰ বিনাশ আছে নাই, এই সম্পৰ্কে বিভিন্ন অনুসন্ধানকাৰীয়ে আজিও গৱেষণা কৰি আছে। আৰু আপোনালোকে জানে, আজি অলপমান দিনৰ আগতে বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মাটোকো এজন বিদেশী লোকে ভাৰতলৈ আহি আহ্বান কৰিছিলে আৰু তেওঁক সুশান্ত সিং ৰাজপুতৰ আত্মাটোক মাতিবৰ কাৰণে আমাৰ ভাৰতলৈ নিমন্ত্ৰণ কৰা হৈছিলে। আৰু তেখেতে সুশান্ত সিং ৰাজপুতৰ আত্মাৰ দ্বাৰা কোৱা কিছুমান কথা ৰেকৰ্ডো কৰিছিলে। এই সম্পৰ্কে সঁচা নে মিছা বিভিন্ন যুক্তিতৰ্ক আজিও চলি আছে। আৰু আত্মাক মতা যিখিনি প্ৰথা আগৰ পৰা চলি আছে বুলি মানুহে কোৱা হয়। আৰু আপোনালোকক মই আগতে মোৰ এটা ভিডিঅ'ত কৈছিলোঁ যে ময়ো যেতিয়া অষ্টম শ্ৰেণীত আছিলোঁ তেতিয়া মই আত্মাক আহ্বান কৰিছিলোঁ। এজন আত্মহত্যা কৰা লোকৰ আত্মাক আহ্বান কৰিছিলোঁ। আচলতে মানুহে এতিয়া কৈছে যে এনেকুৱা আত্মাক কেতিয়াও মানুহে আহ্বান কৰিব নালাগে। আৰু সেই আত্মা মোৰ সন্মুখলৈ আহিছিলেও, কিন্তু কেনেকৈ আহিছিলে, কি কৰিছিলে মই ভিডিঅ'টোত জনাই থৈছিলোঁ। আপোনালোকৰ সন্মুখত মই এইটো কৈছোঁ যে ইয়াৰ কিবা বৈজ্ঞানিক যুক্তিযুক্ততাও থাকিব পাৰে। আৰু মোৰ এই ভিডিঅ'টোৰ উদ্দেশ্য এইটো নহয় যে আপোনালোকৰ সন্মুখত মই অন্ধবিশ্বাস প্ৰচাৰ কৰিছোঁ। আপোনালোকেও নিজৰ অভিজ্ঞতাখিনি বৰ্ণনা কৰিব পাৰে মোৰ ওচৰত, যে আপোনালোকৰ কেতিয়াবা এনেকুৱা অভিজ্ঞতা হৈছিলেনে যে আপোনালোকে বাৰু ভূত বিশ্বাস কৰেনে। আৰু আপোনালোকে অন্ধবিশ্বাসী নহ'ব। মই অন্ধবিশ্বাস সদায় দূৰ কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু তথাপিও যিবিলাক প্ৰথা চলি আছে অতীজৰে পৰা আত্মাৰ ওপৰত বা আত্মাক আহ্বান কৰাৰ ওপৰত, সেই প্ৰথাখিনিহে আপোনালোকৰ সন্মুখত আজি মই অকণমান বৰ্ণনা কৰিছোঁ। তেন্তে আহক আজি ভিডিঅ'টোৰ মাজভাগলৈ আপোনালোকক লৈ যাওঁ। মৃত্যু সাৱটি সমাধিতলীত অকলে আছোহি শুই, বন্ধ ঘৰৰ দুৱাৰ মুখত কোনেনো আছে ৰৈ। দৰ্দী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ এই গীতটি শুনি থাকোঁতে পৰলোকৰ এখন অচিন জগতৰ কাল্পনিক ছবি মনলৈ ভাহি নাহেনে বাৰু। সেই জগতখন হৈছে মৃত্যুৰ পাছত মানুহৰ আত্মাই বিচৰণ কৰা জগত। মৃত্যুৰ পৰৱৰ্তী সময়ত মৃতকৰ অশৰীৰী আত্মাৰ লগত যোগাযোগ কৰা কি সম্ভৱ? এই প্ৰশ্নৰ উত্তৰ মাথো এটাই নহয়, অনেক। আত্মা, পুনৰ্জন্ম, অশৰীৰী আত্মাৰ সৈতে যোগাযোগ, এইবিলাক লৈ অনেকৰ অনেক ধৰণৰ বিশ্বাস আৰু অভিজ্ঞতা হৈছে। কিন্তু আত্মাই বিচৰণ কৰা জগতখন মানুহৰ বাবে এতিয়াও, অৰ্থাৎ একবিংশ শতিকাটো গৱেষণাৰ এক বিষয় হৈয়ে আছে। সিও এক অৰ্থত আশ্চৰ্যজনক কথাই। আপোনালোকে বহুতে জানে যে আজি অলপমান দিনৰ আগতে এজন বিদেশী লোকে সুশান্ত সিং ৰাজপুতৰ আত্মাটোক আহ্বান কৰিছিলে আৰু তেওঁক সুশান্ত সিং ৰাজপুতৰ আত্মাক আহ্বান কৰিবলৈকে ভাৰতলৈ মাতি অনা হৈছিলে। আৰু তেওঁ সুশান্ত সিং ৰাজপুতৰ আত্মাই যিখিনি কথা কৈছিলে সেইখিনি ৰেকৰ্ডো কৰিছিলে। আৰু এই ঘটনাটোৱে সমগ্ৰ বিশ্বতে তোলপাৰ লগাই দিছিলে আৰু বহুত যুক্তিতৰ্কৰ সন্মুখীন হ'ব লগা হ'ল। মানুহৰ ভেল বা মৃতদেহৰ সৎকাৰ কৰি নিঃশেষ কৰিলেও আত্মা হৈছে অবিনশ্বৰ। শৰীৰৰহে মৃত্যু আছে, আত্মাৰ মৃত্যু নাই। বহুতৰে দৃঢ় বিশ্বাস যে আত্মাই বাৰে বাৰে পৃথিৱীত জন্ম লৈ এটা সময়ত পৃথিৱীৰ মায়াৰ পৰা মুক্ত হৈ ভগৱানৰ সৈতে মিলি যায়। আত্মাৰ পুনৰ্জন্মৰ কথা কেইবা হাজাৰ বছৰ ধৰি বিভিন্ন ধৰ্মমতত প্ৰচলিত হৈ আহিছে। সাধাৰণতে বিশ্বাস কৰা হয় যে জীৱনকালত এজন মানুহে কিমান পাপ আৰু পুণ্য কৰিলে তাৰ ওপৰতে নিৰ্ভৰ কৰে যে পৰজন্মত তেওঁ কি হৈ জন্ম ল'ব। অশৰীৰী আত্মাৰ প্ৰসংগ ওলালেই এতিয়াও আমাৰ মাজত বহুতে আতংকিত হৈ পৰে। যিখিনি আগ্ৰহী, যাৰ ভয় নাই, তেওঁলোকে আকৌ আত্মাৰ লগত বাৰ্তালাপ কৰাও দেখা যায়। আনকি দেখা সাক্ষাৎ কৰিবলৈও আগ্ৰহী। আত্মাৰ লগত যোগাযোগৰ তিনিটা বিখ্যাত উপায় আছে। তাৰে প্ৰথমটো হ'ল উইজা বৰ্ড। উইজা বৰ্ড নামৰ তিনিকোণীয়া পানৰ আকৃতিৰ এখন সৰু ফলকৰ ওপৰত এৰ পৰা জেডলৈকে ইংৰাজী বৰ্ণমালাৰ ২৬টা আখৰ লেখা থাকে। লগতে থাকে ০ৰ পৰা ৯লৈকে সংখ্যাকেইটা, ইয়েছ আৰু ন' শব্দ দুটা আৰু গুড বাই শব্দটো। ঊনবিংশ শতিকাৰ শেষৰ ফালে অশৰীৰী আত্মাৰ লগত যোগাযোগৰ সুবিধাৰ্থে আৱিষ্কাৰ কৰা হয় উইজা বৰ্ড। ইয়াক প্লেনচেট বুলিও কোৱা হয়। সাধাৰণতে আধ্যাত্মিক বৈঠকত বহি দুটা আঙুলি প্লেনচেটৰ ওপৰত ৰখা হয়। কোনো আত্মা
যাৰ কথা ভবা হয় উপস্থিত থাকিলে ফলকৰ ওপৰত ঘূৰি ঘূৰি বিভিন্ন আখৰ আৰু সংখ্যাৰ দিশলৈ নিৰ্দেশ কৰি অভিব্যক্তি প্ৰকাশ কৰে। বৈঠকৰ সামৰণিত প্লেনচেটক গুডবাই দিশলৈ নিৰ্দেশ কৰা হয়। দ্বিতীয়তে, মিডিয়ামৰ যোগেদি আত্মাৰ লগত সাক্ষাৎ কৰা সম্ভৱ। এই উপায়টোক ট্ৰেন্সফিগাৰেশ্যন বুলিও কোৱা হয়। যিজন লোকৰ যোগেদি অশৰীৰী আত্মাই জীৱিত মানুহৰ লগত যোগাযোগ স্থাপন কৰে তেওঁৱে হৈছে মিডিয়াম। ট্ৰেন্সফিগাৰেশ্যনৰ বিষয়ে নানান ধৰণৰ সঁচা মিছা কাহিনী শুনিবলৈ পোৱা যায়। তাৰে ভিতৰত উল্লেখযোগ্য হৈছে মিডিয়ামৰ চেহেৰা মৃত লোকজনৰ দৰে হোৱা, তেওঁ উচ্চতা বা আন কোনো শাৰীৰিক বৈশিষ্ট্য মৃত শৰীৰৰ দৰে হোৱা ইত্যাদি ইত্যাদি। মৃত লোকৰ জীৱিত কালত পৰিধান কৰা প্ৰিয় কাপোৰ কানিও মিডিয়ামৰ গাত দেখা যায় বুলি বহুতে কয়। প্ৰথম বিশ্বযুদ্ধৰ সমাপ্তিৰ পাছত যুদ্ধত মৃত্যুবৰণ কৰা আপোনজনক আকৌ চাবৰ বাবে অনেকে ট্ৰেন্সফিগাৰেশ্যনৰ অভ্যাস কৰাৰ চেষ্টা কৰিছিল বুলি জনা যায়। দ্বিতীয়তে, চাইকিক টেলিফোনৰ জৰিয়তেও আত্মাৰ লগত যোগাযোগ কৰিব পাৰি। 20 শতিকাৰ 50ৰ দশকত এজন ছুইডিছ চিত্ৰ পৰিচালকে অৰণ্যত চৰাই মাত ৰেকৰ্ডিং কৰিবলৈ গৈছিল। পাছত সেই ৰেকৰ্ডিং হলত তেওঁ যেতিয়া শুনিলে আৰু মাজত কেইবাটাও ৰহস্যজনক কণ্ঠস্বৰ শুনি তেওঁ আচৰিত হ'ল। কৌতূহলবশতঃ পৰিচালকজনে আকৌ অৰণ্যলৈ গৈ ৰেকৰ্ডিং কৰিলে। সেইবাৰ তেওঁ নিজৰ মৃত মাতৃৰ মাত শুনিবলৈ পালে। টেপ ৰেকৰ্ডাৰ বা তেনেজাতীয় কোনো মেগনেটিক যন্ত্ৰত শব্দৰ ৰেকৰ্ড কৰা হয় মেগনেটত। যিকোনো কণ্ঠস্বৰ আনকি অশৰীৰী আত্মাৰ কণ্ঠও ধৰা পৰে মেগনেটত। এই পৰিঘটনাক EVP অৰ্থাৎ ইলেক্ট্ৰনিক ভইচ ফেছমেনা বুলি কোৱা হয়। EVPক লৈ বহুত গৱেষণা হৈছে। অনুসন্ধানকাৰীয়ে ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে হাজাৰ হাজাৰ অশৰীৰীৰ কণ্ঠস্বৰ। অশৰীৰী আত্মাই নিজৰ উপস্থিতি সাব্যস্ত কৰিবলৈ যিবোৰ ভয়ংকৰ কৰ্মকাণ্ড সংঘটিত কৰে তাক পল্টাৰগাইষ্ট বুলি কোৱা হয়। শ্মশান আৰু কবৰস্থানৰ অশৰীৰী আত্মাৰ স্থায়ী বিচৰণথলী বুলি আজিও অনেকেই বিশ্বাস কৰে। 2008 চনৰ 31 অক্টোবৰত গুৱাহাটী মহানগৰীত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত কেইদিনমানৰ পাছত গণেশগুৰিৰ ফ্লাইঅভাৰৰ তলত বিস্ফোৰণত নিহত হোৱা লোকৰ প্ৰেতাত্মা ওলোৱা বুলি এটা নিউজ চেনেলে বাতৰিও পৰিৱেশন কৰিছিল। কলকাতাৰ নাগবজাৰৰ ফ্লাইঅভাৰৰ ওপৰত 2012 বৰ্ষৰ মে' মাহত এটা দুৰ্ঘটনাত নিহত হৈছিল এজন বাইক আৰোহী। সেই ঘটনাৰ কিছুদিনৰ পাছত মাজনিশা ফ্লাইঅভাৰৰ ওপৰেদি গাড়ী চলাই যোৱা চালকসকলে প্ৰত্যক্ষ কৰিলে এজন যুৱকে ৰাস্তাৰ সোঁমাজত থিয় হৈ হাত দাঙি গাড়ী ৰখোৱাৰ চেষ্টা চলায়। কিন্তু ওচৰ পোৱাৰ মাত্ৰকে নিমিষতে অদৃশ্য হৈ যায় মৃত যুৱকৰ অশৰীৰী আত্মা। এই ঘটনাই গণ আতংকৰ ৰূপ ধাৰণ কৰাত প্ৰশাসনে অৱশেষত পেৰানৰ্মেল ৰিচাৰ্চ ছ'চাইটি অৱ ইণ্ডিয়াক বিষয়টো নিষ্পত্তিৰ দায়িত্ব দিলে। পিছে শেষ অৱধি PRSOIয়ে ঘটনাটোৰ কোনো ব্যাখ্যা দাঙি ধৰিব নোৱাৰিলে। অশৰীৰী আত্মা সম্পৰ্কীয় বহু ঘটনাৰ ৰহস্য হৈ থাকি যায়। বৃদ্ধি পায় মানুহৰ শিহৰণ। মোৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। মোৰ ভিডিঅ'ৰ জৰিয়তে কোনো অন্ধবিশ্বাস প্ৰচাৰ কৰাটো মোৰ উদ্দেশ্য নহয়। আপোনালোকো অন্ধবিশ্বাসী নহ'ব। কিন্তু আত্মা সম্পৰ্কে অনুসন্ধান আজিও অব্যাহত আছে। বহুতে জানিব বিচাৰে যে আত্মা আছে নে নাই, আৰু বহুতে কিছুমান আত্মা দেখাৰ অভিজ্ঞতাও বৰ্ণনা কৰে। আৰু যিখিনি আত্মাৰ আহ্বান কৰা লোক আছে তেওঁলোকে বিভিন্ন আত্মাক তেওঁলোকে আহ্বান কৰা কিছুমান কথা উল্লেখ আছে, আৰু সেইকাৰণে আজি এইখিনি মই বৰ্ণনা কৰিলোঁ। মোৰ যদি ভিডিঅ'ত আপোনালোকে কিবা ভুল ভ্ৰান্তি পায় আপোনালোকে মোক উলিয়াই দিব বুলি মই আশা কৰিলোঁ। আৰু আপোনালোকে নতুনকৈ যদি মোৰ চেনেললৈ কোনোবা আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ ভিডিঅ'বিলাক ভাল পালে আপোনালোকে লাইক কমেণ্ট কৰিব বুলি অনুৰোধ জনালোঁ। ধন্যবাদ।